ভাৰতবৰ্ষ হ'ল এক বিশাল আয়তনৰ গণতান্ত্ৰিক দেশ, য'ত নানা জাতি উপজাতি, বিভিন্ন ধৰ্মাৱলম্বী আৰু ভাষা সংস্কৃতিৰ লোকে বসবাস কৰে। প্ৰত্যেক ধৰ্মাৱলম্বী জাতি উপজাতিৰে নিজৰ নিজৰ ধৰ্ম, ভাষা আৰু সংস্কৃতিৰ উন্নয়নৰ বাবে মাত মতাৰ অধিকাৰ আছে। এই মহান গণতান্ত্ৰিক দেশখনৰ সৈতে জড়িত এনে কিছু বিষয় আছে যিবোৰ হয়তো আপুনি নাজানে। ইয়াৰ ওপৰতেই আজিৰ এই ভিডিঅ'। আহক আৰম্ভ কৰোঁ। ইংৰাজী ভাষা কোৱা ব্যক্তিৰ ক্ষেত্ৰত ভাৰত হৈছে পৃথিৱীৰ দ্বিতীয়খন দেশ। ভাৰতৰ প্ৰায় 10% লোকেই ইংৰাজী ভাষা ক'ব পাৰে। গিনিছ বুক অফ ৰেকৰ্ডছ অনুযায়ী প্ৰতি বছৰে ৰেকৰ্ড গঢ়াৰ ক্ষেত্ৰত ভাৰত হৈছে পৃথিৱীৰ তৃতীয় নম্বৰ দেশ। প্ৰথমতে আছে USA আৰু দ্বিতীয়তে আছে UK। ভাৰতৰ মাত্ৰ 10% লোকে ইনকাম টেক্স পে' কৰে। ভাৰতৰ প্ৰথমটো ৰকেট চাইকেলেৰে লৈ যোৱা হৈছিল, কাৰণ ই বহুত সৰু আৰু কম ওজনৰ আছিল। ইয়াক চাইকেলেৰে লৈ যোৱা হৈছিল কেৰালাৰ থাম্বালাংছিং ষ্টেচনলৈ। উত্তৰ প্ৰদেশত হোৱা কুম্ভমেলাত বিশ্বৰ আটাইতকৈ বেছি সংখ্যক লোক একেলগে একগোট হয়। ভাৰতৰ প্ৰথমটো ফ্ল'টিং পোষ্ট অফিচ শ্ৰীনগৰৰ ডাল হ্ৰদত আছে। বিশ্বৰ আটাইতকৈ ডাঙৰ পৰিয়াল থকা ব্যক্তিজন হৈছে ভাৰতৰ। তেওঁৰ 39জনী পত্নী, 94টা ল'ৰা-ছোৱালী আৰু 33টা নাতি-নাতিনী আছে। তেওঁৰ নাম জিঅ'না চানা। এনেধৰণৰ আশ্চৰ্যমূলক বাতৰিৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেলটো বজাই দিয়ক নতুন ভিডিঅ' তৎক্ষণাত